মুহূৰ্তৰ ব্ৰেকিং নিউজ সৰুপথাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত নগা দুৰ্বৃত্তৰ হাতত চৰাই মৰা বন্দুক লৈ মুক্ত বিচৰণ। কি আছে আপোনালোকৰ নাম কি আছে? হা টুকাৰত কি লিখে? জিমু। আৰু আপুনি? হা সীমান্তত নগা দুৰ্বৃত্তই বন্দুকৰ সহায়ত চৰাই চিৰিকটি চিকাৰ কৰি সৃষ্টি কৰিছে সন্ত্ৰাসত। আৰু বন্দুকৰ সহায়ত নগাই চৰাই চিৰিকটি চিকাৰ কৰি থকা অৱস্থাত মোবাইলৰ কেমেৰাত বন্দী কৰাৰ সময়তে পলায়ন কৰে। আৰু এনেদৰে এতিয়া সীমান্ত অঞ্চলত নিৰপেক্ষ বাহিনী হিচাপে থকা CRPF বাহিনী আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি নগা দুৰ্বৃত্তই চলাই গৈছে চৰাই চিৰিকটি চিকাৰ কৰা কাৰ্য। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সৰুপথাৰ চুঙাজানত আচলতে কি ধৰণে নগা দুৰ্বৃত্তই হাতত বৃহৎ সংখ্যক আচলতে মাৰণাস্ত্ৰ লৈ কি ধৰণে আচলতে মুক্ত বিচৰণ কৰিছে এই কথাটো আপোনালোকে স্পষ্টকৈ আচলতে ভিডিঅ' ফুটেজৰ যোগেদি দেখা পাইছে যে যোৱাকালি মই আচলতে বোকাজান অভিমুখে আচলতে মৰ্ণিঙত আমি যাত্ৰা কৰিছিলোঁ। তেনেস্থলতে আচলতে চুঙাজান পাৰ হৈ নাওঘাট চাৰিআলি বুলি এটুকুৰা জেগা আছে। সেই জেগাডোখৰতে আচলতে সেই নগা দুৰ্বৃত্তই আচলতে বন্দুক লৈ আচলতে এই পশু পক্ষী আচলতে চৰাই চিৰিকটি নিধন কৰাৰ খুব আচলতে স্বচক্ষুৱে আচলতে আমি দেখা পাইছিলোঁ। আৰু দেখা পোৱাৰ লগে লগে আমি আচলতে তেখেতলোকক আমি কথা পাতিবৰ কাৰণে আচলতে তেখেতক আমি মাতিছিলোঁ। তেখেতে তৎকালীনভাৱে আচলতে পথাৰেদি আচলতে দৌৰি পলায়ন কৰা আমি দেখা পোৱা গ'ল। কিন্তু এই বিষয়টোত আচলতে এটা কথা আমি ক'বই লাগিব যে সীমান্তত নিয়োজিত যিসমূহ নিউট্ৰেল ফ'ৰ্চ আছে, আচলতে CRPF বাহিনী আছে, সেই CRPF বাহিনীৰ নাকৰ তলতে আচলতে এইসমূহ নগা দুৰ্বৃত্তই পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহি বৃহৎ সংখ্যক আচলতে মাৰণাস্ত্ৰ লৈ তেখেতলোকে বিভিন্ন অঞ্চলৰ আমাৰ খিলঞ্জীয়া গাঁও অঞ্চলৰ সমূহত আচলতে তেখেতলোকে গৈ চৰাই চিৰিকটি নিধন কৰাৰ লগতে এই সীমামূৰীয়া অঞ্চলৰ ৰাইজৰ আচলতে এই বন্দুক হাতত লৈ আচলতে ভয় ভাবুকি এটা প্ৰদান কৰাৰ আমি আচলতে আমাক সেই সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে আচলতে আমাক অৱগত কৰিছে।